হীৰা দৈ চাইকেল নহয় টিলিঙা। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। হয়, আজি মই আছোঁ এখন চাইকেলৰ ওপৰত। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চাইকেল অতীতৰে পৰাই দৈনন্দিন জীৱনত চাইকেলৰ প্ৰভাৱ বিদ্যমান। চাইকেলখন কেৱল বাহনেই আছিল। অতীতত চাইকেল আছিল আভিজাত্যৰ প্ৰতীকস্বৰূপ। পিছে সময়ৰ লগে লগে চাইকেলৰ ব্যৱহাৰ কমি আহিল। চাইকেলৰ ঠাইত আহিল মটৰ চাইকেল। মানুহে চাইকেলৰ সলনি বেছিকৈ ব্যৱহাৰ কৰিবলৈ ধৰিলে বিভিন্ন প্ৰকাৰৰ মটৰ চাইকেল, যাৰ ফলত চাহিদা বাঢ়িল পেট্ৰল, ডিজেল আদি ইন্ধনৰ। কিন্তু বৰ্তমান পুনৰ বিভিন্ন ন প্ৰকাৰৰ চাইকেলে বজাৰ অধিগ্ৰহণ কৰা দেখা পোৱা গৈছে। মানুহৰ মাজত চাইকেল চলোৱাৰ প্ৰতি এক সজাগতা নতুনকৈ গঢ়ি উঠিছে। অতীতত চাইকেল বুলি ক'লে মই বৰ্তমান চলাই থকা এনেকুৱা 24 ইঞ্চি 22 ইঞ্চিৰ চাইকেলবিলাকৰ কথাই মুখে মুখে প্ৰচলিত আছিল। কিন্তু বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ লগে লগে নানা প্ৰকাৰৰ নতুন নতুন ষ্টাইলৰ চাইকেল বজাৰত উপলব্ধ। আৰু বৰ্তমান মানুহবিলাকেও চাইকেল চলাই নিজকে সুস্থ সবল নিৰোগী কৰি ৰাখিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ই নিশ্চয় এক ভাল লক্ষণ, কিয়নো চাইকেল ব্যৱহাৰৰ ফলত কেৱল মানুহজনৰ শৰীৰটোৱেই ভালে নাথাকে। চাইকেলৰ ব্যৱহাৰ কৰাৰ ফলত বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ তথা অনৱীকৰণযোগ্য সম্পদসমূহৰ ব্যৱহাৰো ইন্ধনসমূহৰ ব্যৱহাৰো বহু পৰিমাণে কমি থাকে। সেয়েহে আমি কম বেছি পৰিমাণে চাইকেল চলোৱাৰ অভ্যাস পুনৰ গঢ়ি তোলা উচিত আৰু আমাৰ এই সেউজী ধৰণীখন সেউজ কৰি ৰাখিবলৈ সংকল্প লোৱা উচিত। এনেদৰে দেহ নিৰোগী কৰি ৰাখিবলৈ তথা মন উৎফুল্লিত কৰি ৰাখিবলৈ চাইকেল চলোৱাটো অতি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ